আজি মই গৃহ পঞ্চায়ত বৰতলা কালি পঞ্চায়তত মই প্ৰচাৰ চলাইছোঁ। লগতে আমাৰ জয়সাগৰ কেকানকুচি পঞ্চায়তত মই এতিয়া উপস্থিত আছোঁ। প্ৰচাৰকসকল মোৰ লগৰ সমৰ্থক আছে, সমৰ্থকসকলে বিপুল সংখ্যক সঁহাৰি পাইছে। গতিকে আমাৰ মাজত মাত্ৰ এটা দিন বাকী, আমি নিৰ্বাচনলৈ চাই আছোঁ। জয় নিশ্চিত প্ৰায়। কেনেকুৱা হ'ব ফলাফল ভালেই হ'ব। মানে যিহেতু আজি প্ৰচাৰৰ অন্তিম দিন, অন্তিম দিনত আপুনি ৰাইজলৈ কি আহ্বান ৰাখিব? অন্তিম দিনত মই ৰাইজলৈ এইটোৱে আহ্বান কৰিছোঁ যে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক বিপুলভাৱে সমৰ্থন কৰক আৰু এখন সুস্থ সবল পঞ্চায়ত গঢ়ক, যাতে ৰাইজৰ উন্নয়ন সাধন হয়। আপোনাক পুনৰ এবাৰ সুধিছোঁ, আগতে সুধিছিলোঁ যে আপোনাৰ যদি আপুনি বিজয়ী হয়, আপুনি ৰাইজৰ কোনকেইটা মৌলিক সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব? মই ৰাইজৰ প্ৰায়কেইটা মৌলিক সমস্যাৰ লগতে জড়িত হৈ থাকিম। বিশেষকৈ আমাৰ উন্নয়নমূলক আঁচনি যিখিনি আছে, জিলা পৰিষদৰ এলেকাত যিখিনি উন্নয়নমূলক কাম কৰিব, সেইখিনিৰ লগত মই জড়িত হৈ থাকিম, বিশেষকৈ আমাৰ ভিতৰুৱা অঞ্চলবিলাকৰ লগত। আপোনাক যিগৰাকী কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী আছে, কেনেকুৱা প্ৰত্যাহ্বান হ'ব বিজয়ৰ দিশত? প্ৰতিদ্বন্দ্বীটো মই নাই বুলিয়েই কৈছোঁ। প্ৰাৰ্থীহে দুগৰাকী আছে, মোৰ প্ৰতিদ্বন্দ্বী নাই বুলি কৈছোঁ, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান কোনো প্ৰতিদ্বন্দ্বী দল নাই, প্ৰাৰ্থীহে আছে।